লুইতৰে পানী যাবি বৈ, লুইতৰে পানী যাবি বৈ। সুৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱলৈ শতকোটি প্ৰণাম। তেখেতৰ এই কালজয়ী গীতসমূহ প্ৰতিজন অসমীয়াৰ ঘৰে ঘৰে সদায় চৰ্চিত হওক, এই কামনা। দেশে বিদেশে সাগৰে নগৰে ফুৰিবি কৈ, লুইতৰে পানী যাবি বৈ, লুইতৰে পানী যাবি বৈ। নমস্কাৰ, আমাৰ এই ক্ষণবোৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোক আটাইৰে চাগে বিহু ভালেই গ'ল। আমাৰো এইবাৰৰ ভোগালী বিহুটো ভালে কুশলেই পাৰ হ'ল। এয়া আমাৰ ভোগালী বিহুৰ কিছুমান বিশেষ মুহূৰ্ত, যিবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভোগালী বিহুৰ দিনা আমি সৰুকৈ ঘৰত এটা মেজি সাজিছিলোঁ। সেইদিনাখন দেউতাকে আমাৰ প্ৰাপ্তিক ওচৰৰ গোপীনাথ মন্দিৰলৈ লৈ গৈছিলে, ঈশ্বৰক এটি সেৱা জনাবৰ বাবে। এয়া আমাৰ কলিজাজনীয়ে ঠুনুক থানাককৈ খোজ লৈছে। মোমায়েকহঁতৰ ঘৰলৈ গৈ বাগিচাখনত এনেদৰে এৰি দিয়াত তাই লাহে ধীৰে খোজ লৈছিলে। এয়া এগৰাকী মাকৰ বাবে পৰম আনন্দৰ কথা। সেয়েহে ভাবিলোঁ আপোনালোক আটাইকে তাইৰ এই ঠুনুক থানাক খোজকেইটা দেখুৱাওঁ। আমাৰ ইমিৰ চাইকেলখন দেখি কলিজাই চাইকেলখনত উঠিব বিচাৰিছিলে। সেইবাবে মই বাগিচাখনতে তাইক এপাক ঘূৰালোঁ। আমাৰ বাগিচাখন যথেষ্টখিনিয়েই ডাঙৰ, সেইবাবে ল'ৰা ছোৱালীয়ে খেল ধেমালি কৰি তাত ভাল পায়। নমস্কাৰ দিছা, লাজ কৰিছা, দুখনতে দি দিয়া, নমস্কাৰ। নাচি দিছা নেকি? তোমাৰ খবৰ ভালনে? আজি আমাৰ ঘৰত কোন আহিব? আইতা? বিহু বুলি মাহঁত অহা কথা, সেইবাবে প্ৰথমে আমাৰ কলিজাক গা পা ধুৱাই সাজু কৰাই থৈছোঁ, নহ'লে পিছলৈ বৰ দিগদাৰ হ'ব। এয়া আমাৰ সৰু সৰু খেতি। বেঙেনা কেইজোপা লগাইছে, কিন্তু ডাঙৰ হোৱা নাই। পালেং শাক কেইজোপামান হৈছে, কিন্তু সৰুৱে আছে। ভাবিলোঁ আজি পালক পনীৰে বনাওঁ। যিহেতুকে বৃহস্পতিবাৰ, মাহঁতেও একো নাখায় আৰু আমিও নাখাওঁ। এয়া যেতিয়া পাকঘৰত কাম কৰিব লৈছোঁ, কলিজাক এনেদৰে বহাই লৈছোঁ। তাইক হাতত দুটামান মুড়ি দিছোঁ, মুড়িকেইটা তাই মোক খুৱাই আছে আৰু মই খাই কথা পাতি এনেদৰে কাম কৰি আছোঁ। নহ'লে আলহী আহি পাবই, কিন্তু কাম হৈ নাহিব। দিনটো খুব ব্যস্ততাৰেই পাৰ হ'ল, সেয়েহে মাজৰ সময়খিনিৰ ভিডিঅ' বনোৱা নহ'ল। চিধাই খোৱাৰ ভিডিঅ' বনাইছোঁ। আমি যিহেতুকে ঘৰৰে মানুহ, সেইবাবে কলিজাৰ ৰুমটোতে এনেদৰে খাবলৈ বহিছোঁ। মোৰ মা আৰু ইমিক আগতেও দেখিছে। এয়া যে দেখি আছে, এয়া মোৰ বৌ, আৰু কোলাত আমাৰ কণমানি টিকলি টিকুমাইনা। তাই আৰু আমাৰ প্ৰাপ্তি একেলগৰে, মাত্ৰ কেইটামান দিনৰহে ইফাল সিফাল। চাওকচোন কি মৰম লগা তাই। আৰু এয়া আমাৰ মাহঁতৰ ঘৰৰ ওচৰৰে এগৰাকী বৌ আৰু বৌৰ ছোৱালী নেহা। সিহঁতো বিহু বুলি আমাৰ ঘৰলৈ আহিছিলে। তাকে মানুহ ইমান দেখি আমাৰ প্ৰাপ্তিৰ
কিমান যে ফূৰ্তি, তাইৰ ফূৰ্তিৰ সীমাই নাই। হাতত তাইও এখন বিস্কুট লৈ লৈছে সমানে, লৈ ৱাকাৰত পূৰা খেলি আছে। যেতিয়া সিহঁত যাবলৈ ওলাল, তাই যদিও টাটা দিছে, চাওকচোন তাইও সিহঁতৰ লগত যাব ওলায়। পিছত যে ইমান দিগদাৰ দিছে। যেতিয়াই ইমি আমাৰ ঘৰৰ পৰা যাব ওলায়, সদায় এনেদৰে কান্দে। এতিয়াই তাই ইমান বুজি পোৱা হৈছে, তাইক এৰি যোৱাটো বেয়াও লাগে এনেদৰে কান্দা দেখিলে। কান্দি কান্দি শুই গ'ল বেচেৰীজনী। চাওকচোন এই শুই থকা মৰম লগা মুখখন। দেউতাক আহি পোৱাৰ লগে লগে তাই সাৰ পাই গ'ল। তাৰপিছত তাইৰ আদৰ আৰম্ভ। সেইটো কোনে উৰাই দিলে? তাই যিহেতুকে আমাৰ বৰ মৰমৰ, সেইবাবে তাই অকণমান বেছিয়ে আদৰুৱা হৈছে। অকণমান অকণমান কথাতে কি কান্দে। কোন আহিছে? ই না দেউতাকৰ লগত সমানে সমানে টৰ্চৰ বেটাৰী চেঞ্জ কৰাত ব্যস্ত ছোৱালী। চাওকচোন তাইও যেনিবা জানে সেই কামবোৰ, কেনেদৰে হাতখন আগবঢ়াই বঢ়াই থাকে তাই। আপোনালোকৰ আমাৰ এই ক্ষণবোৰৰ ভিডিঅ'সমূহ চাই কেনেকুৱা লাগে জনাবচোন। যদি ভাল লাগে তেনেহ'লে এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানেই। ধন্যবাদ।